আমাৰ বিটিসি অঞ্চলত বিশেষভাৱে আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত যোৱা 2 মাহৰ পৰা মেলেৰিয়া অলপ কেছ বাঢ়ি আছে বাকি ডিস্ট্ৰিক্টতো আছে কিন্তু বাকি ডিস্ট্ৰিক্টৰ কেছটো বহুত কম কোকৰাঝাৰত আজি এতিয়ালৈকে আমি যেটো হিসাব পাইছো 2096 মেলেৰিয়া পজিটিভ টেষ্ট হৈছে ইয়াৰ ভিতৰত পিভি যেটো প্লাজমোডিয়াম ভাইভেক্স বুলি কোৱা হয় Itu 1674 আৰু PF itu 422 আৰু total 2096 আমাৰ মেলেৰিয়া পজিটিভ পাইছো আৰু এতিয়ালৈকে আমাক হেলথ ডিপাৰ্টমেন্টৰ পৰা যিখিনি খবৰ দিছে ইয়াত 5 জন মেলেৰিয়া ঢুকাইছে 7 জন বুলি ৰিপৰ্ট আহিছে কিন্তু 2 জন অন্য বেমাৰ আছিল কিন্তু 5 জন মেলেৰিয়া ঢুকাইছে ইয়াৰ ভিতৰত শিশুও আছে মই আজি আমি লুংসুংলৈ গৈছিলো আৰু লুংসুং এৰিয়াতে সবচে বেছি মেলেৰিয়া পজিটিভ ইটো চলি আছে আৰু সেই কাৰণে ওহা পৰখিৰ পৰা লুংসুং এৰিয়াত 6টা আমাৰ এফআরসি আছে কিন্তু এটা এফআরসি ডাঙৰ কাৰণে টোটাল 7টা মেলেৰিয়া ক্যাম্প বা হেলথ ক্যাম্প আমি তাতে এমাহৰ কাৰণে কন্টিনিউ কৰিব বিচাৰিছো আৰু বাকি আমাৰ কসুগাঁও দতমা গোসাইগাঁও এই সাইডেওটো অলপ কেস আছে কাৰণে কুল মিলাই 12টা ক্যাম্প আমি আৰম্ভ কৰিব বিচাৰিছো আমাৰ হেলথ ডিপাৰ্টমেন্টৰ পৰা আজি আমি পুনৰ ৰিভিউ কৰিছো ইয়াত আমাৰ ডেপুটি কমিশনাৰ NHM ৰ বিষয়া আৰু লগতে মেডিকেল কলেজ আমি একেলগে বহি প্লাই কিছুমান পলিসি আমি আপডেট কৰিছো জি অঞ্চলত আমাৰ সাৰ্ভিলেন্স ওয়াৰ্কাৰ কম আছে যত আমাৰ আশা কৰ্মী কম আছে এই অঞ্চল বিলাকত সব মানে ফ্যামিলি টু ফ্যামিলি ভিজিট কৰি প্লাই সবকো যাতে টেস্ট কৰিব পাৰে সাৰ্ভে কৰিব পাৰে ইয়াৰ কাৰণে মেন পাৱাৰটো বাঢ়াই দিয়াৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে আৰু এই এৰিয়া বিলাকৰ কাৰণে আমাৰ হান্স ফাউন্ডেশন আমাৰ হেলথ সেক্টৰত কাম কৰি আছে আমাৰ নিজৰো হেলথ ডিপাৰ্টমেন্টত বহুতখিনি এম্বুলেন্স আছে গতিকে এই অঞ্চলৰ কাৰণে আমি এম্বুলেন্স কিনিও ৰেডি কৰিছো মেডিকেল কলেজতো স্পেশালি মেলেৰিয়া আক্ৰান্ত সকলৰ কাৰণে স্পেশালি আমি ট্ৰিটমেন্ট কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু মেডিকেল কলেজে আমাক কোঅপাৰেট কৰিছে আৰু ডক্টৰ যত হেলথ ক্যাম্প হ'ব ইয়াতো মেডিকেল কলেজৰ পৰা ডক্টৰ পঠোৱা হ'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলৰেডি আলোচনা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাকালি গুৱাহাটীৰ পৰা এটা টিম আমালৈ কোকৰাঝাৰলৈ পঠাইছে তেখেত সকলে অহাকালি আহি পাব আৰু অহা পৰহিলৈ কমিশনাৰো আহি পাব হেলথৰ বাকি যিখিনি মেডিসিন আমাৰ তাত যথেষ্ট আছে আৰু যেটো আৰডি কিট টেষ্ট কৰাৰ কাৰণে এতিয়ালৈকে আমাৰ তাত যথেষ্ট আছে প্ৰায় 3000 আছে 10000 আৰু পঠাই দিব বুলি আমাৰ অসমৰ হেলথ ডিপাৰ্টমেন্টৰ পৰা জনোৱা হৈছে আৰু আঠুৱাৰ পৰা আদি কৰি যিখিনি প্ৰয়োজন আছে আমি সব এতিয়া আমাৰ যিখিনি আছে আৰু যিখিনি আহিব এইখিনি আমি সব আজি হিসাব নিকাশ কৰিছো আৰু এইখিনি সব ৰেডি হৈছে তো এই কাৰণে মই বিশেষভাৱে আমাৰ যিখিনি অঞ্চলত আক্ৰান্ত হৈ আছে এই ৰাইজক সজাগতা কৰাৰ কাৰণে লিফলেট দিয়া হৈছে এই লিফলেট বিলাক সবে পঢ়ি চাবলৈ মই অনুৰোধ কৰিছো আৰু এইখিনি সময়ত যেহেতু আমাৰ ধান চপোৱা সময় সবে ধান কাটিছে আৰু এইখিনি সময়ত গাঁৱৰ মানুহ বিলাক খুব ব্যস্ত থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু গধূলি সময়তো প্ৰায় ঘৰৰ পৰা বাহিৰতে থাকা হয় কিছুমানে ধানটো কি কয় মাৰণ মাৰে বা কিবা কৰে তেনেকুৱা বহুত ব্যস্ত থাকে মই হি সকলক অনুৰোধ কৰিছো যাতে তেখেত সকলে এই পৰিবেশটো কোনো যাতে নেগলেক্ট নকৰে আৰু সকলো ভালকে কাপোৰ পিন্ধি থাকিব লাগে ৰাতি ভালকে আঠুৱাটো লগাব লাগে আৰু দিনতো যদি কোনোবা খুয়ে তাতে আঠুৱাটো লগাই প্লাই খুব লাগে মই হেতু অনুৰোধ কৰিছো আৰু ঘৰত যিজনৰ জ্বৰ হৈছে হেতু ৰখিব নালাগে টেষ্ট কৰিব লাগে আজি মই এজন আমাৰ সান্থালী সম্প্ৰদায়ৰ এজন ব্যক্তি লুংসুঙত লগ পাইছিলো তেখেতৰ যোৱা কালিৰ পৰা জ্বৰ হৈ আছে কিন্তু তেখেতে টেষ্ট কৰা নাই আৰু মই অন দা স্পট তাতে টেষ্ট কৰাইছিলো আৰু লগে লগে তেখেতৰ মেলেৰিয়া পজিটিভ পাইছে পিভি পজিটিভ পাইছে আৰু তেখেতে কৈছে যে দুদিনৰ পৰা জ্বৰ হৈ আছে কিন্তু তেখেতে মেডিসিন খোৱা নাই ডক্টৰে দিয়া মেডিসিনটো খোৱা নাই কিন্তু তেখেতে গাউলিয়া মেডিসিন খাই আছে তো সেই কাৰণে মই অনুৰোধ কৰিছো এই অঞ্চল বিলাকত আমাৰ আশা কৰ্মীৰ পৰা আদি কৰি লোকাল ফাৰ্মাসি সবতো যেটো মেলেৰিয়াৰ মেডিসিন
ক্লোৰোকুইন তাত গৈ পাইছে বিভিন্ন মেডিচিন বিলাক গৈ পাইছে যাহাতে ডক্টৰে দিয়া ড'জখিনি কমপ্লিট কৰে মই এইটো অনুৰোধ কৰিছো আৰু এতিয়া আমি আজি সিদ্ধান্ত লোৱা হৈছে হোল ফেমিলিকে টেষ্ট কৰা হ'ব ইয়াত যাহাতে কোঅপাৰেট কৰে কাৰণ কেতিয়াবা কি হয় অলৰেডি মানে বীজাণুটো আছে কিন্তু 2-3 দিনলৈকে কেতিয়াবা জ্বৰ নলায় তো তেতিয়া অলপ কেতিয়াবা ডেঞ্জাৰ হ'ব পাৰে সেই কাৰণে আমি সেই এৰিয়াটো কমপ্লিটলি টেষ্ট কৰাৰ কাৰণে সাৰ্ভে কৰাৰ কাৰণে সিদ্ধান্ত আজি লোৱা হৈছে ইয়াত যাহাতে সকলো কোঅপাৰেট কৰে এটো মই অনুৰোধ কৰিছো আৰু এনটিআৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টতে ইতিমধ্যে আমাৰ হেলথ ডিপাৰ্টমেন্টে নোটিস দিয়া হৈছে যে আমাৰ যিখিনি জ্বৰ আহিব যি সকলৰ জ্বৰ হ'ব তেখেত সকলক যাহাতে মেলেৰিয়া টেষ্ট কৰে ইটো সবক কোৱা হৈছে আৰু আমাৰ এডজইনিং ডিস্ট্ৰিক্ট বিলাক তাত যদি পেশেন্ট বিলাক যায় বঙাইগাঁও বা কবাত ধুবুৰী ওচৰে পাজৰে যদি কোনবা পেশেন্ট বিলাক যায় তেখেত সকলক যাহাতে মেলেৰিয়া টেষ্টটো কৰে আৰু আমাৰ হেলথ ডিপাৰ্টমেন্টক আমাৰ জয়েন্ট ডাইৰেক্টৰ সকলক জনাই দিয়ে এই কথাটো কোৱা হৈছে গতিকে বৰ্তমান যেটো মেলেৰিয়াৰ পৰিবেশ ইয়াত আমি সম্পূৰ্ণভাৱে বিটিসি কাউন্সিলৰ তৰফৰ পৰা আমি প্ৰিপেয়াৰ্ড হৈছো ইটো মোকাবিলা কৰিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিখিনি ইয়াত মেডিচিনৰ পৰা আদি কৰি যিমানখিনি ডক্টৰ আদি কৰি লাগে সবক তেখেতে ইতিমধ্যে নিৰ্দেশ দিছে তো সেই কাৰণে মই আজি আমাৰ হেলথ ডিপাৰ্টমেন্টৰ আমাৰ ইএম ডাঙৰীয়া অৰূপ দে ডাঙৰীয়া আছে আমাৰ ডেপুটি কমিশনাৰ আছে আমি সকলোৱে কোকৰাঝাৰত এই কেদিনটো আমি চাই আছিলো কিন্তু আজিৰ পৰা মানে 100% মেলেৰিয়াৰ ওপৰত ফোকাস কৰি প্লাই কাম কৰিবলৈ আমি ৰেডি হৈ মেডিকেল কলেজত এই মাত্ৰ প্ৰিন্সিপাল ডাঙৰীয়াও আছিলে আমি কথা পাতিছো যে কমসে কম দুটা ৰুম স্পেশালি মেলেৰিয়াৰ কাৰণে ঠিক কৰিবলৈ কোৱা হৈছে আৰু মই হিদিনা শুনিছো যে ইয়াত ব্লাড নাই বুলি প্লাই এটা ৰেফাৰ কৰিছে এই কাৰণে অহাকালিৰ পিছত আমাৰ হেলথ ইএম আৰু আমি সকলো অৰ্গানাইজ কৰি হেলথ ব্লাড ডোনেশন কেম্পো আমি কৰিব বিচাৰিছো যাতে ব্লাড কম নহয় যেহেতু ব্লাড আমাৰ ব্লাড বেংক আছে তো এই কাৰণে সৰু সুৰা প্ৰবলেম আছিল মেডিকেল কলেজত নতুন মেডিকেল কলেজ হিচাপে তো প্ৰবলেম অলপ থাকিব কিন্তু আজি মিটিংখন হৈ যোৱাৰ পিছত মই আশা ৰাখিছো যে মেডিকেল কলেজ সম্পূৰ্ণভাৱে ইয়াৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ যাব যে মেলেৰিয়া পেশেন্ট আহিলে ট্ৰিটমেন্ট কৰাৰ কাৰণে তেখেত সকলো আজিৰ পৰা প্ৰিপেয়াৰ্ড হৈ যাব ইটো বেছি দিন হোৱা নাই ইকিদিনৰ ভিতৰতে এজন শিশু বৰপেটাত লৈ গৈছিলে তাত ঢুকাইছে আৰু ইয়াত ট্ৰিটমেন্ট কৰিবলৈ আনিছিলে বিভিন্ন স্থানত তেখেত সকলে ঢুকাইছে ইয়াৰ মূল কাৰণটো হৈছে যে তাত যিখিনি পাব্লিকৰ মাজত এৱাৰনেছ থাকিব লাগিছিলে ইটো এৱাৰনেছটো অলপ কম হৈছে আৰু এই কাৰণে আমি এতিয়া পুনৰ এৱাৰনেছটো আজি আমি ৰেকৰ্ডিং কৰিছো সান্তালী ভাষাত এৱাৰনেছ কৰাৰ কাৰণে আৰু বড়ো ভাষা অসমীয়া ভাষা সব ভাষাতে এৱাৰনেছৰ কাৰণে কিছুমান ৰেকৰ্ডিং কৰি প্লাই মেছেজ পঠাৱাৰ কাৰণে ব্যৱস্থা কৰিছো আৰু অহাকালিৰ পিছত মাইক যোগেদিও এৱাৰনেছ কৰা হ'ব যাতে হেলথ কেম্প বিলাকত তেখেত সকলে আহে 2 months হল যদিও কিবা আহে ইমান পলম আপোনালোকে ডিপাৰ্টমেন্টে কিনেক পলম কি হ'ল যে 2 months after only 2 months department has reacted no আমি মিডিয়াত আহা নাই কিন্তু কামটো বহুত আগৰ পৰাই কৰিছো যোৱা মাহত আমি মিটিং কৰিছো আৰু যোৱা মাহত ডেপুটি কমিশনাৰ আন্ডাৰত এটা কমিটি বনাই দিয়া হৈছে আমাৰ সেক্ৰেটাৰী যোৱা মাহতে আমি কমিটি বনাই দিছো আৰু যোৱা মাহৰ পৰা টেষ্ট বিলাক বহুত বেছি হৈছে আমি বহুত বেছি টেষ্ট কৰিছো এই কাৰণে আজি এই ৰেকৰ্ডটো আহিছে তো এই কাৰণে এতিয়া আমি কি কৰিছো যেহেতু অলপ আৰু সংখ্যাটো বাঢ়ি গল আক্ৰান্তটো সংখ্যাটো বাঢ়ি গল এই কাৰণে অহা পৰহিৰ পৰা আমি সম্পূৰ্ণ 24/7 যাতে কাম কৰিব পাৰে ইয়াৰ কাৰণে 12টা মেলেৰিয়া কেম্প কৰাৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এটা আমি নিজৰ জনগোষ্ঠীৰ ষ্টুডেন্ট ইউনিয়ন জাতীয় সংগঠন বিলাককো অনুৰোধ কৰিছো ইতিমধ্যে আজি মই লুংসুঙত যোৱা সময়ত গম পাই আইছো যে আছু যিটো আছে সান্তালী ষ্টুডেন্ট ইউনিয়ন তেখেত সকলে অলৰেডি মটৰসাইকেল লৈ গাঁৱে গাঁৱে গৈছে মই অহাকালি আবেলি আমাৰ হেলথ ইএম আৰু এজন ইএম আমাৰ ধনঞ্জয় বসুমতাৰী অলপ পিছত মই তেখেত সকলক মানে ক'বলৈ বিচাৰিছো অহাকালিৰ ভিতৰত এই ষ্টুডেন্ট ইউনিয়ন বিলাকৰ লগত মিটিং কৰিব যাতে তেখেত সকলো নিজৰ জনগোষ্ঠীৰ মাজত এই যে আঠুৱাটো যে সবজি খেতিত ব্যৱহাৰ কৰে মাছ ধৰাত ব্যৱহাৰ কৰে এইবিলাক যাতে নকৰে এইবিলাক এৱাৰনেছ কৰিবৰ কাৰণে আমি তেখেত সকলক অনুৰোধ কৰিব বিচাৰিছো হয় এই কাৰণে আজি মই গৈছো আমি ফ্ৰিকুৱেন্টলি আমি যাই থাকিম এই কাৰণে গৈছো আৰু মই অন দা স্পট কিছুমান টেষ্টও কৰি চাইছো প্ৰায় 8-10 মানুহক মই টেষ্ট কৰিছো ইয়াৰ ভিতৰত প্ৰায় 4টা মান পজিটিভ আহিছে আৰু মই তাতে এচিম্পটমেটিকো টেষ্ট কৰিব দিছো মোৰ ওচৰত
থিয় দি আছিলে এজন ব্যক্তি যে তেখেতক টেষ্ট কৰক আৰু তেখেতৰো পজিটিভ ওলাইছে গতিকে এতিয়া আমি বুজি পাইছো যে ইটো আৰু একদম মানে নৰ্মেল লেভেলত নাই অলপ বেছিকে ইটো স্প্ৰেড হৈছে তো এই কাৰণে আমি আজি সিদ্ধান্ত লৈছো যে প্ৰলিয়াৰত প্ৰত্যেকজনকে ব্লাড টেষ্ট কৰা হ'ব মানে এই যেহেতু কিট আমাৰ এভেইলেবল আছে যাহাতে আমি সেই এৰিয়াতে কন্টেইন কৰিব পাৰো বা হিটো তাতে আমি ফিনিশ কৰিব পাৰো আমি এতিয়ালৈকে এনিমেললৈকে যাব পৰা নাই বা সেই খবৰটো আপোনাৰ পৰাহে মই পাইছো এই কাৰণে আমি চেক কৰিম যদি তেনেকুৱা কিবা আছে কিন্তু এতিয়ালৈকে আমি মানুহৰ তাত যিখিনি হৈ আছে সেইখিনি আমি কৰি আছো